এইটোৰ পৰাই এইটো হৈছে আৰু এই কাষটোৰ পৰাই এইটো হৈছে মানে গাইজ এইকেইদিন এইটোৱে ট্ৰেডিঙত চলি আছে। হেল্ল' গাইজ মই নৱজিত আৰু আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে চুলিও ঢিলা হৈছে আৰু মাহত একবাৰ হ'লে কাটব লাগে, ভাবছোঁ চুলি কাটব যাম ব'লক। আৰু এনেকুৱা পইচা টইচা লৈ পূৰা বজাৰ ল'লোঁ। এখন আছে KTM আৰু তাতে মাৰিব ব্লক এতিয়া পইচা চুলি কাটব যাওঁ। হেল্ল' গাইজ এতিয়া মই আহি পালোঁ আৰু চেলুন আহি পালোঁ চাওক। আৰু সৰু চুলিক চুলি কাটব আনলি এই অৱস্থা। চুলি তুলি কাটি আহি পূৰা গুণা আৰু গাখীৰ আৰু চাউল ল'লোঁ। এতিয়া ঘৰত যাই আছোঁ গাইছ। আৰু এতিয়া চুলি তুলি কাটি ঘৰত আহি পালোঁ। এতিয়া চুলিটো ধুলি হ'ল গাইছ নাকি। আৰু এইটো গাহৰি খোৱা হয়, এইটো এতিয়া আনবক্সিং কৰিম চাওক কেনে আন। কি মজা অকণ চাওক, চকলেট আন পায় কইনা মাই খাই দিওঁ নেকি? খাই দি কি বঢ়িয়া কণ এইটো চকলেট আন পায়। এতিয়া মই ৰাতিপুৱাৰ ভাত খাব লৈছোঁ আৰু ডিমা দুটাকৈ লৈছোঁ, তাৰপিছত দালি আছে আৰু ভাত আৰু ইভাগে পানী আছে আৰু এনেকৈ দাখন লৈ আহি গ'লোঁ বাঁহ কাটবা আৰু অলপ বেৰাৰ কাম আছে সেইখিনি কৰোঁ কি গাইছ। মাতছনে একবাৰ আৰু চাবে এন্ধৰ কাণ্ড ওলাই যাব পাছা। এই সৰুতে ইংকি আৰু ডাঙৰ হ'লে জাপ মাৰি পৰি ছ'চিয়েল মিডিয়াত তামান সেই ভাইৰেল হৈছে মানে দুদিনমান আজি এসপ্তাহমান আগতে চলাক বগেনভিলাৰ তুমি নহ'লে এই চহৰত নুফুলে বগেনভিলা, সেই গানটোৰ সেই হ'ল মানে বগেনভিলা ফুল বিচৰি বিচৰি সেই কৰলাক। এতিয়া চলছি আৰু গিবলি ষ্টুডিঅ' আৰ্ট মানে ফটোটো একদম পুতলাৰ দৰে সেই কৰি দিয়ে, সেই ওপৰত যেনেকুৱা দিছোঁ সেনেকুৱা গাইছ সেনেকুৱা। তেতিয়া বাগাত পাহাৰটো এনেকৈ গছ কল লৈছোঁ আৰু এইভাগে এনেকৈ গছ পুতি যাই আছোঁ মানে এনেকৈ দীঘলাকৈ দি দিম বেৰা গাইছ, এনেকৈ দীঘলাকৈ দি যাম আৰু এনেকৈ গৈ যাম। সেই আনিছিলে গাইছ কালি বজাৰৰ পৰাই, এতিয়া পুৰি খাম বুলি ভাবছোঁ বলকচোন পুৰি আহোঁ অলপ। গৰমে গৰমে লৈ আহিছোঁ পূৰা মাকৈটো পুৰি কিনে। সেনেকৈ খায়ে গাইছ সেই গৈছে পূৰা একদম বঢ়িয়া আৰু চলি যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল সেইটো সমাপ্ত কৰিলোঁ, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো।